নমস্কাৰ মই ময়ূৰী Saikia পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইখিনিতে এতিয়াও যদি কোনোবাই আপোনালোকে মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আজি বঙাইগাঁৱৰ এটা খুব ধুনীয়া ঠাইলৈ আপোনালোকক লৈ যাব বিচাৰিছো শংকৰ ঘোলালৈ আৰু তাত এটা খুব ধুনীয়া পানীৰ ঝৰ্ণা আছে সো বলক আপোনালোক সকলোৱে এয়া হৈছে ভাৰতৰ ভিতৰতে দ্বিতীয় স্থানত থকা বিখ্যাত নাৰিকল ফাৰ্ম বঙাইগাঁৱৰ আমৰঙা আৰু কনৰা দুখন বিল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইমান মনোমোহা যে চালে চাই থাকিব মন যায় ধুনীয়া এখন ঠাইত আহিছো আপোনালোককো লৈ যাবলৈ বিচাৰিছো আৰু এইটো হৈছে যোৱা ৰাস্তাটো আমি এতিয়া শংকৰ ঘোলা পাম আৰু আজি শেয়াৰ কৰিলো এটা ধুনীয়া লোকেশন শংকৰ ঘোলা আৰু শংকৰ ঘোলাৰ ওচৰতে আমি বনৰীয়া এই ঠাইটুকুৰা অকমান দেখুৱালো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব লগতে পুনৰ এটা নতুন ভিডিঅ'লৈ মই ময়ূৰী Saikia আকৌ আহিম আপোনালোকৰ মাজত এইখিনিতে কৈছো ময়ূৰী Saikia YouTube চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আজিলৈ বিদায় লৈছো লাভ ইউ অল অফ ইউ ভালকে থাকিব টেক কেয়াৰ বাই